हेलो गाइस आज আকৌ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি এতিয়া মোক বাই স্কুল যাবলৈ বেগ লৈ লৈছে। মই এতিয়া 8টা বাজিল। মই 8টা মানে এতিয়া আমি স্কুল যাম। মই পামহি 2টা মানত। এই ভিডিঅ'টো আৰম্ভ কৰি দিব। মই গাইছ যাম স্কুলত গৈ যাম পঢ়িবলৈ আহি যাম আৰু মই ঘৰৰ কাম চাম কৰি মেলি খাই মেলি আজৰি হোৱা মানে আমাৰ পোৱালিটো ঘৰ আহি পালেহি। তাৰপিছতে মই ভিডিঅ' তাৰমানে বনাব পাৰিছোঁ আৰু এই চোৱা কাম চাম কৰি মেলি আছিলোঁ। তাৰপিছত সেই এতিয়া আহি পালেহি পোৱালিটো আমাৰ আহি গ'লে কামোৰ দিবলৈ। ভাবিছিলোঁ আকৌ ক'ৰবাত গ'লে মানে ভাল ভিডিঅ' দিম আৰু চবকে দেখাম, ফুৰিব যাম। আমাৰ আকৌ মোৰ ভাইটি আকৌ শান্তিয়ে দিয়া নাই নহয়, ভিডিঅ' বনাকৈ আছে। আকৌ ভিডিঅ' বনোৱাৰ পাছতে তাৰ শান্তি হৈছে। আজি ভিডিঅ' বনালোঁ যেতিয়া আজিৰ দিনটো কেনেকৈ পাৰ হয় তাকে দেখাম আৰু বেলেগ একো নাই আৰু আজিৰ দিনটোত কিবা স্পেচিয়েল বুলি ক'বলৈ। ঘৰত এনেই বহি আছিলোঁ, সেইকাৰণে ওচৰতে বগৰী পাৰি আছিলে। মানে বগৰী খোৱা মানুহ ঢেৰ বগৰী যোৱা পূৰা মিঠা নহয়। তাৰপিছত ময়ো গুচি আহিলোঁ আৰু বগৰী পূৰা থপিয়াই হৈছে বগৰী নিবলৈ মানুহ অকল সিহঁতি আছিলে। এতিয়া পোৱালিকেইটা হৈছে, অকণমান আগত ঢেৰ মানুহ আছিলে। গোটেই গছজোপা পাতলৰ লগত মানুহে হৈছিলে মানে বগৰী নিবৰ কাৰণে। ঐ ভিডিঅ' বনালে কি কবি ক? মোৰ চেনেলটো কিবা কিবি কৈ দে। কৈ দে আকৌ এইটো নকওঁ, ধৰিব কমকৈ আহিলিচোন আৰু তোমাৰ ভিতৰত উলিয়াইছোঁ কাৰণে মোক দি দে আকৌ, বগৰী দে আকৌ দে পকা এটা দে পকা এটা দে মৰমতে দে। তই কিমান পালি চাওঁ দেখা আকৌ ইয়াত গাড়ী কিমান পালোঁ কৈ দে। কিমান পালি কৈ দে। I don't know বাপৰে থেংক ইউ। সেয়া এটা পোৱালি আছিলে, ভিডিঅ' বনাকৈ চিঞৰি আছে। তাও বনোৱাৰ পাছতে শান্তি হৈছে আৰু এতিয়া কৈ নিদিয়ে বনা সিহঁতে গৈ আছিলে। হেল্ল' গাইছ, বগৰী পাই আহি গ'লোঁ। এবাৰ খামগৈ পূৰা পিচি হয় নাই? এই আমাৰ বগৰী কোনে পাৰিছিলে কোনে গছত কোন উঠিছিলে? বগৰী পিচি খোৱা নহ'লে, এনেকৈ গোটাই খালোঁ আৰু বগৰীযোৰা মিঠা যে কাৰণে পিচি খাবলৈ ইমান ভাল নহ'ব মানে, সেইকাৰণে এনেকৈ খাই দিলোঁ আৰু খাবলৈ মজা পৰিব। জলকীয়া খাবা, জলকীয়া খা খাবা ৰেটিং খোৱাটো বগৰী পাৰিব নোৱাৰা বগৰী। হেল্ল' গাইছ, এতিয়া বগৰী চগৰী পাই মেলি খাই মেলি আকৌ এইকেইদিন ওলালেগৈ। আকৌ এইকেইদিন লগত দৌৰিবলৈ আহিলোঁ। তাৰমানে হেৰি দৌৰিব, মই এনেই টাইম পাছ কৰিবৰ কাৰণে ওলাই আহিলোঁ আৰু ঘৰত থাকি এতিয়া আমনি লাগিলে কিনো কৰিম আৰু হয়। আমার লাজ লাগে ন ব্লগ বনাব, এটা কৈছোঁ আমার লাজ লাগে ন। লাজ লগা কেইজনী আজি উলিয়াই আছে। তই লাজ লাগিলে হ'বনে নে মোৰ ব্লগত কিবা কবি? এয়া দৌৰিবলৈ যাম। মেলেৰি ফাৰ্ষ্ট অকল চাকৰি কাৰণে লাগি আছে কেইজনী। চাকৰি সিহঁতি এবাৰ দৌৰি পিনি পূৰা চাকৰি লৈ আহিব আৰু মোৰ বয়স নাই হোৱা মানে 18 বছৰ চলি আছে যে, সেইকাৰণে অহা বছৰ পৰা মানে এপ্লাই কৰিব পাৰিম। এই বছৰ 18 বছৰ চলি আছে কাৰণে এইকেইজনী মোতকৈ ডাঙৰ বুঢ়ী কেইজনী। এবাৰ দিয়া সেইকেইজনী আমাৰ বসন্তী কেইজনী গৈ আছে দৌৰিবৰ কাৰণে পূৰা। টুপি পিন্ধাজনী পিছে মোৰ ভণ্টিহে দেই, লগৰ নহয়। এই বাকী 3জনীহে মোৰ লগৰ। এইফালে কিবা কিবি কৈ আহিছিলোঁ, ভইচটো নাহিলেই। হেৰি কি বুলি কয় মানে মোৰ ফোনটো স্পীকাৰটো ধৰি থাকিলোঁ, এইফালে মোৰ মাতে নাহিলে। এনেই বকি গ'লোঁ ইমানডোখৰ বকি গৈছিলোঁ চাব দেই। ইমান বকি গ'লোঁ কিবা কিবি, লগৰকেইজনী কিবা কিবি কামোৰ দি গ'লোঁ। এনেই বকি যোৱা হ'লগৈ আৰু চাকৰিয়াল মানুহ মই ইউটিউবাৰকে হ'ম আৰু বেচেৰীকেইজনী কামুৰি দি আহি আছিলে। গোটেই ভিডিঅ'টোত মানে ভাল লগা এইকণেই হৈছিলে, এইকণতে আকৌ হেৰি ভইচটো নাহিলে। ভিডিঅ'টো আপলোডে নকৰিম বুলি ভাবিছিলোঁ আৰু কৰি দিলোঁ আৰু চুনুৱে হেৰি তাৰমানে মোৰ ভাইটিয়ে ষ্টাৰ্ট কৰিলে যেতিয়া আৰু লেকচাৰ দি দিয়া পাইছোঁহি আৰু দেই। সিহঁতৰ লগত কথা পাতিলে মানে শেষেই নহয় কথা। কেতিয়া ক'ৰ পাওঁগৈ একো পাত্তা নাপাওঁ সিহঁতৰ লগত ক'বলৈ গ'লে মানে।
আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত মাৰিছোঁ গোটেই ভিডিঅ' দেখাব নাপালোঁ মানে ফিল্ডত কি কৰিলোঁগৈ দেখাব নাপালোঁ মই পাহৰি গ'লোঁ সিহঁতি দৌৰি আছিলে মানে ফটো আমি কৰোঁতে মোবাইলৰ কথা ভিডিঅ' কৰিব লাগে বুলি পাহৰিয়ে গ'লোঁ আৰু আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত মাৰিছোঁ চাই কেনেকুৱা পালে জনাব ইমান ভাল নহ'ল যদি তথাপিতো লাইক কমেণ্ট ছাবস্ক্ৰাইব শ্বেয়াৰ কৰি দিব আৰু